নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ চেনেল অসমীয়া জিজ্ঞাসালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টিত আমি আগন্তুক হ'বলগীয়া অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছোঁ। এই ভিডিঅ'টি আছাম পুলিচ SI আৰু কনষ্টেবল UB আৰু ABৰ হ'বলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ হয়। এইটো ভিডিঅ' অসম বুৰঞ্জীৰ দ্বিতীয় ভাগ। প্ৰথম ভাগটো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আপোনালোকে আগৰ ভিডিঅ'টো চাব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম প্ৰশ্নটি হৈছে, কাৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? প্ৰথম অপশ্যনটি প্ৰমত্ত সিংহ, দ্বিতীয় অপশ্যনটি গদাধৰ সিংহ, তৃতীয় অপশ্যনটি ৰাজেশ্বৰ সিংহ আৰু শেষৰ অপশ্যনটি ইয়াৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ক প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহ ৰজাৰ দিনতেই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট প্ৰশ্নটি হৈছে, মুছলমানসকলে কেতিয়া অসম আক্ৰমণ কৰিছিল? প্ৰথম অপশ্যনটি 1200 খ্ৰীষ্টাব্দত, দ্বিতীয় অপশ্যনটি 1202 খ্ৰীষ্টাব্দত, তৃতীয় অপশ্যনটি 1206 খ্ৰীষ্টাব্দত আৰু শেষৰ অপশ্যনটি 1212 খ্ৰীষ্টাব্দত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব গ 1206 খ্ৰীষ্টাব্দত। 1206 খ্ৰীষ্টাব্দত মুছলমানসকলে অসম আক্ৰমণ কৰিছিলে। 3 নম্বৰ প্ৰশ্নটি হৈছে, কামৰূপ ৰাজ্যৰ শেষ ৰজাজনৰ নাম কি? প্ৰথম অপশ্যনটি নৰকাসুৰ, দ্বিতীয় অপশ্যনটি পৃথু, তৃতীয় অপশ্যনটি ভাস্কৰ বৰ্মন আৰু চতুৰ্থ অপশ্যনটি সন্ধ্যা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ঘ সন্ধ্যা। কামৰূপ ৰাজ্যৰ শেষ ৰজাজন আছিল সন্ধ্যা। 4 নম্বৰ প্ৰশ্নটি হৈছে, নামদাং নৈৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল? প্ৰথম অপশ্যনটি ৰাজেশ্বৰ সিংহ, দ্বিতীয় অপশ্যনটি প্ৰমত্ত সিংহ, তৃতীয় অপশ্যনটি গদাধৰ সিংহ আৰু শেষৰ অপশ্যনটি ৰুদ্ৰসিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ঘ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ ৰজাই নামদাং নৈৰ ওপৰত শিলৰ সাঁকোখন নিৰ্মাণ কৰিছিলে। নেক্সট প্ৰশ্নটি হৈছে, কাৰেংঘৰটো কোনজন ৰজাই পুনৰ নিৰ্মাণ কৰিছিল? প্ৰথম অপশ্যনটি ৰুদ্ৰসিংহ, দ্বিতীয় অপশ্যনটি ৰাজেশ্বৰ সিংহ, তৃতীয় অপশ্যনটি প্ৰমত্ত সিংহ আৰু শেষৰ অপশ্যনটিত দিছে ইয়াৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব খ ৰাজেশ্বৰ সিংহ। ৰজা ৰাজেশ্বৰ সিংহই কাৰেংঘৰটো পুনৰ নিৰ্মাণ কৰিছিলে বা মেৰামতি কৰিছিলে পুনৰ। আৰু ৰজা প্ৰমত্ত সিংহই গড়গাঁৱৰ কাৰেংঘৰটো নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্নটি হৈছে, পথৰু ঘাটৰ ৰংখন কেতিয়া হৈছিল? প্ৰথম অপশ্যনটি 1800 চনত, দ্বিতীয় অপশ্যনটি 1882 চনত, তৃতীয় অপশ্যনটি 1890 চনত আৰু শেষৰ অপশ্যনটি 1894 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ঘ 1894 চনতে পথৰু ঘাটৰ ৰংখন হৈছিলে। 7 নম্বৰ প্ৰশ্নটি হৈছে, অসমত কিমান চনত ৰেল লাইন স্থাপন কৰা হৈছিল? প্ৰথম অপশ্যনটি 1828 চনত, দ্বিতীয় অপশ্যনটি 1830 চনত, তৃতীয় অপশ্যনটি 1880 চনত আৰু শেষৰ অপশ্যনটিত দিছে 1885 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ঘ 1885 চনতে অসমত ৰেল লাইন স্থাপন কৰা হৈছিল। নেক্সট প্ৰশ্নটি হৈছে, মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোঁতে অসমৰ ৰজা কোন আছিল? প্ৰথম অপশ্যনটি চুকাফা, দ্বিতীয় অপশ্যনটি প্ৰতাপ সিংহ, তৃতীয় অপশ্যনটি চন্দ্ৰকান্ত সিংহ আৰু শেষৰ অপশ্যনটি শিৱসিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব গ চন্দ্ৰকান্ত সিংহ। মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰোঁতে অসমৰ ৰজা আছিল চন্দ্ৰকান্ত সিংহ। 9 নম্বৰ প্ৰশ্নটি হৈছে, আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল? প্ৰথম অপশ্যনটি গাৰো পাহাৰত, দ্বিতীয় অপশ্যনটি ডিমাপুৰত, তৃতীয় অপশ্যনটি অৰুণাচল প্ৰদেশত আৰু শেষৰ অপশ্যনটি দিছে মাওলুং ৰাজ্যত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ঘ মাওলুং ৰাজ্যত। আহোমসকল অসমলৈ অহাৰ আগতে মাওলুং ৰাজ্যখনতে বসবাস কৰিছিল। 10 নম্বৰ প্ৰশ্নটি হৈছে, কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? প্ৰথম অপশ্যনটি 1570 খ্ৰীষ্টাব্দত, দ্বিতীয় অপশ্যনটি 1575 খ্ৰীষ্টাব্দত, তৃতীয় অপশ্যনটি 1580 খ্ৰীষ্টাব্দত আৰু শেষৰ অপশ্যনটি 1581 খ্ৰীষ্টাব্দত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ঘ 1581 খ্ৰীষ্টাব্দত কোচ ৰাজ্যখন দ্বিখণ্ডিত কৰিছিলে। 11 নম্বৰ প্ৰশ্নটি হৈছে, কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? প্ৰথম অপশ্যনটি নৰনাৰায়ণ, দ্বিতীয় অপশ্যনটি বিশ্বসিংহ, তৃতীয় অপশ্যনটি ৰঘুদেৱ আৰু শেষৰ অপশ্যনটি ইয়াৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব গ ৰঘুদেৱ। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ৰঘুদেৱ বা কোচ হাজো ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিলে ৰঘুদেৱে। 12 নম্বৰ প্ৰশ্নটি হৈছে, আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? প্ৰথম অপশ্যনটি চক্ৰধ্বজ সিংহ, দ্বিতীয় অপশ্যনটি তাম্ৰধ্বজ নাৰায়ণ, তৃতীয় অপশ্যনটি দুৰ্লভ নাৰায়ণ
আৰু শেষৰ অপশ্যনটিত দিছে নৰনাৰায়ণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব খ তাম্ৰধ্বজ নাৰায়ণ। আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন আছিলে তাম্ৰধ্বজ নাৰায়ণ। 13 নম্বৰ প্ৰশ্নটি হৈছে কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? প্ৰথম অপশ্যনটি নৰকাসুৰ, দ্বিতীয় অপশ্যনটি ভাস্কৰ বৰ্মন, তৃতীয় অপশ্যনটি নৰনাৰায়ণ আৰু শেষৰ অপশ্যনটিত দিছে ভগদত্ত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ঘ ভগদত্ত। কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিলে ভগদত্ত। 14 নম্বৰ প্ৰশ্নটি হৈছে পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিছিল? প্ৰথম অপশ্যনটি 8টা, দ্বিতীয় অপশ্যনটি 9টা, তৃতীয় অপশ্যনটি 4টা আৰু শেষৰ অপশ্যনটিত দিছে 12টা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব গ 4টা। পুৰণি কামৰূপখনক 4টা ভাগত ভাগ কৰিছিলে: ৰত্নপীঠ, স্বৰ্ণপীঠ, কামপীঠ আৰু কুমাৰপীঠ। এই 4টা ভাগত পুৰণি কামৰূপখনক ভাগ কৰিছিলে। 15 নম্বৰ প্ৰশ্নটি হৈছে কিমান খ্ৰীষ্টাব্দত ৰজা হালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে? প্ৰথম অপশ্যনটি 600 খ্ৰীষ্টাব্দত, দ্বিতীয় অপশ্যনটি 650 খ্ৰীষ্টাব্দত, তৃতীয় অপশ্যনটি 670 খ্ৰীষ্টাব্দত আৰু শেষৰ অপশ্যনটি 649 খ্ৰীষ্টাব্দত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব খ 650 খ্ৰীষ্টাব্দত ৰজা হালস্তম্ভই কামৰূপৰ সিংহাসনত উঠিছিলে। 16 নম্বৰ প্ৰশ্নটি হৈছে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? প্ৰথম অপশ্যনটি 1671 চনত, দ্বিতীয় অপশ্যনটি 1660 চনত, তৃতীয় অপশ্যনটি 1672 চনত আৰু শেষৰ অপশ্যনটি 1675 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ক 1671 চনতে শৰাইঘাটৰ যুদ্ধখন হৈছিল। 17 নম্বৰ প্ৰশ্নটি হৈছে কোচ ৰাজ্য কিমান চনত গঠন হৈছিল? প্ৰথম অপশ্যনটি 1500 চনত, দ্বিতীয় অপশ্যনটি 1570 চনত, তৃতীয় অপশ্যনটি 1515 চনত আৰু শেষৰ অপশ্যনটি 1516 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব গ 1515 চনত কোচ ৰাজ্যখন গঠন হৈছিল। 18 নম্বৰ প্ৰশ্নটি হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? প্ৰথম অপশ্যনটি চুকাফা, দ্বিতীয় অপশ্যনটি চুহুংমুং, তৃতীয় অপশ্যনটি প্ৰমত্ত সিংহ আৰু চতুৰ্থ অপশ্যনটি চুৰামফা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ক চুকাফা। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চুকাফা বা চুকাফাই আহোম ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিলে। 19 নম্বৰ প্ৰশ্নটি হৈছে নাগশংকৰ দেৱালয় কোনে সজাইছিল? প্ৰথম অপশ্যনটি ৰাজেশ্বৰ সিংহ, দ্বিতীয় অপশ্যনটি ৰুদ্ৰসিংহ, তৃতীয় অপশ্যনটি ভাস্কৰ বৰ্মন আৰু শেষৰ অপশ্যনটি কামৰূপৰ ৰজা নৰশংকৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ঘ কামৰূপৰ ৰজা নৰশংকৰে নাগশংকৰ দেৱালয় সজাইছিলে। 20 নম্বৰ প্ৰশ্নটি হৈছে শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? প্ৰথম অপশ্যনটি শালস্তম্ভ, দ্বিতীয় অপশ্যনটি তেৰসিংহ, তৃতীয় অপশ্যনটি পুষ্যবৰ্মন আৰু শেষৰ অপশ্যনটি ভাস্কৰ বৰ্মন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব খ তেৰসিংহ। শালস্তম্ভ বংশৰ শেষ ৰজাজন হৈছে তেৰসিংহ আৰু শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে অৱন্তী বৰ্মনে। আৰু শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন আছিল শালস্তম্ভ আৰু এই শালস্তম্ভ বংশতে মুঠতে 21 জন ৰজাই ৰাজত্ব কৰিছিলে আৰু এই বংশতে কামৰূপত প্ৰায় 300 বছৰ কাল ৰাজত্ব কৰিছিলে। নেক্সট প্ৰশ্নটি হৈছে নিধনপুৰ তামৰফলি কোনটো ৰাজবংশৰ লগত জড়িত? প্ৰথম অপশ্যনটি বৰ্মন বংশৰ লগত, দ্বিতীয় অপশ্যনটি পাল বংশৰ লগত, তৃতীয় অপশ্যনটি শালস্তম্ভ বংশৰ লগত আৰু শেষৰ অপশ্যনটি ইয়াৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ক বৰ্মন বংশৰ লগত। নিধনপুৰ তামোলফলি বৰ্মন ৰাজবংশৰ লগত জড়িত আৰু এই নিধনপুৰ তামোলফলিখন কুমাৰ ভাস্কৰ বৰ্মনৰ শাসনকালতে লিপিবদ্ধ কৰা হৈছিল। নেক্সট প্ৰশ্নটি হৈছে কালিকা পুৰাণত কিমানবিধ অলংকাৰৰ কথা পোৱা যায়? প্ৰথম অপশ্যনটি 12 বিধ অলংকাৰৰ কথা, দ্বিতীয় অপশ্যনটি 15 বিধ, তৃতীয় অপশ্যনটি 30 বিধ আৰু শেষৰ অপশ্যনটি 40 বিধ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ঘ কালিকা পুৰাণখনত 40 বিধ অলংকাৰৰ কথা পোৱা যায়। 23 নম্বৰ প্ৰশ্নটি হৈছে কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল? প্ৰথম অপশ্যনটি 8ম শতিকাত, দ্বিতীয় অপশ্যনটি 9ম শতিকাত, তৃতীয় অপশ্যনটি 10ম শতিকাত আৰু শেষৰ অপশ্যনটি দিছে ইয়াৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব গ 10ম শতিকাত কালিকা পুৰাণখন ৰচনা হৈছিল। নেক্সট প্ৰশ্নটি হৈছে চিহাবুদ্দিন তালিচ কেতিয়া অসমলৈ আহিছিল? প্ৰথম অপশ্যনটি 8ম শতিকাত, দ্বিতীয় অপশ্যনটি 9ম শতিকাত, তৃতীয় অপশ্যনটি 10ম শতিকাত আৰু শেষৰ অপশ্যনটি
17শ শতিকাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব খ 17শ শতিকাত চিহাবুদ্দিন তালিচ অসমলৈ আহিছিলে। 25 নম্বৰ প্ৰশ্নটি হৈছে প্ৰাচীন অসমৰ সমাজ জীৱন কেইটা ভাগত বিভক্ত আছিল? প্ৰথম অপশ্যনটি 10টা ভাগত, দ্বিতীয় অপশ্যনটি 8টা ভাগত, তৃতীয় অপশ্যনটি 9টা ভাগত আৰু শেষৰ অপশ্যনটি 4টা ভাগত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব খ প্ৰাচীন অসমৰ সমাজ জীৱন 4টা ভাগত বিভক্ত কৰিছিলে। 26 নম্বৰ প্ৰশ্নটি হৈছে হিউৱেন চাং কাৰ শাসনকালত কামৰূপলৈ আহিছিল? প্ৰথম অপশ্যনটি কোচ ৰজা মহাৰাজ নৰনাৰায়ণৰ শাসনকালত, দ্বিতীয় অপশ্যনটি স্বৰ্গদেউ ৰুদ্ৰসিংহৰ শাসনকালত, তৃতীয় অপশ্যনটি বৰ্মন বংশৰ ৰজা কুমাৰ ভাস্কৰবৰ্মনৰ শাসনকালত আৰু শেষৰ অপশ্যনটি ইয়াৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব গ বৰ্মন বংশৰ ৰজা কুমাৰ ভাস্কৰবৰ্মনৰ শাসনকালতে হিউৱেন চাং কামৰূপলৈ আহিছিলে। 27 নম্বৰ প্ৰশ্নটি হৈছে ৰাল্ফ ফিটজ কেতিয়া কামৰূপলৈ আহিছিল? প্ৰথম অপশ্যনটি ভাস্কৰবৰ্মন, দ্বিতীয় অপশ্যনটি নৰনাৰায়ণ, তৃতীয় অপশ্যনটি শিৱসিংহ আৰু শেষৰ অপশ্যনটি ৰুদ্ৰসিংহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব খ কোচ ৰজা নৰনাৰায়ণৰ দিনতে ৰাল্ফ ফিটজ কামৰূপলৈ আহিছিল। 28 নম্বৰ প্ৰশ্নটি হৈছে কোন চনত পাল বংশৰ অন্ত পৰা বুলি অনুমান কৰা হয়? প্ৰথম অপশ্যনটি 1139 খ্ৰীষ্টাব্দত, দ্বিতীয় অপশ্যনটি 1130 খ্ৰীষ্টাব্দত, তৃতীয় অপশ্যনটি 1128 খ্ৰীষ্টাব্দত আৰু শেষৰ অপশ্যনটি 1140 খ্ৰীষ্টাব্দত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ক 1139 খ্ৰীষ্টাব্দত পাল বংশৰ অন্ত পৰা বুলি অনুমান কৰা হয়। 29 নম্বৰ প্ৰশ্নটি হৈছে পাল বংশৰ শেষৰ ৰজাজন কোন আছিল? প্ৰথম অপশ্যনটি ব্ৰহ্মপাল, দ্বিতীয় অপশ্যনটি কুমাৰপাল, তৃতীয় অপশ্যনটি ধৰ্মপাল আৰু শেষৰ অপশ্যনটি জয়পাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব খ জয়পাল। পাল বংশৰ শেষ ৰজাজন আছিলে জয়পাল আৰু এই পাল বংশ প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপালে। আকৌ ধৰ্মপালক পাল বংশৰ শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটি হৈছে শালস্তম্ভ বংশত কিমানজন ৰজাই ৰাজত্ব কৰিছিল? প্ৰথম অপশ্যনটি 21 জন ৰজাই, দ্বিতীয় অপশ্যনটি 12 জন ৰজাই, তৃতীয় অপশ্যনটি 19 জন ৰজাই আৰু শেষৰ অপশ্যনটি 15 জন ৰজাই ৰাজত্ব কৰিছিলে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব ক 21 জন ৰজাই শালস্তম্ভ বংশত ৰাজত্ব কৰিছিলে। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই ডিছক্ৰিপশ্যনত দিয়া লিংকবোৰ ক্লিক কৰি আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব। আজিলৈকে ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।